নমস্কাৰ বন্ধুসকল, মই ৰুদ্ৰ দাস। আজি আপোনালোকলৈ এটি বাৰ্তালৈ এই সময়ত উপস্থিত হৈছোঁ। বন্ধুসকল, যোৱাকালি মই আপোনালোকক মোৰ চেনেলৰ মাধ্যমেৰে যে এইবাৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত যে বহীৰ বিষয়ত যেনেদৰে এইবাৰ অলপ ব্যতিক্ৰমী পৰীক্ষা সেৱা এইবাৰ পাতিছে আৰু তাত 6টা গুৰুত্বপূৰ্ণ নিয়মাৱলী ইতিমধ্যে সেৱাই প্ৰকাশ কৰিছে আৰু সেইটো ইতিমধ্যে মোৰ চেনেলত আপোনালোকে পাইছে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ বালিপুখুৰী অৱস্থিত বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী পঢ়িছে বা অন্য বিদ্যালয়সমূহৰো যিসকল ছাত্ৰ ছাত্ৰী অহাকালি যিটো 3 মাৰ্চ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত পঢ়িব, সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ বহাৰ আসনৰ যিটো লেভেল বুলি কয়, সেই লেভেলটো ইতিমধ্যে আজি মাৰিছে। আজি প্ৰায় 2টা বজাৰ লগে লগে লেভেল মৰা হৈ গ'ল আৰু সেই লেভেলটো মই চাই আহিছিলোঁ। মোৰ ল'ৰাও যিহেতু সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেই গতিকে মই তাত ভিডিঅ' এটা কৰিছোঁ যাতে আপোনালোকৰ সন্তান যদি আদৰ্শ বিশ্বনাথ চাৰিআলিত অৱস্থিত আদৰ্শ বিদ্যালয়ত যিসকল সেই চেণ্টাৰত আদৰ্শ বিদ্যালয় সেই চেণ্টাৰ আছে, সেই চেণ্টাৰত যিসকল ছাত্ৰ ছাত্ৰী অহাকাইলৈ পৰীক্ষা দিব আদৰ্শত যিসকলৰ এডমিট কাৰ্ডত আদৰ্শ বিদ্যালয়ৰ যিটো নাম আছে, চেণ্টাৰৰ নাম আছে, যদি আদৰ্শত থকা আদৰ্শত অন্তৰ্ভুক্ত হৈ থকা সেই ছাত্ৰ ছাত্ৰীৰ বাবে মই এই ভিডিঅ' বনাইছোঁ। আপোনালোকে চাব এই ভিডিঅ'টো। আপোনালোকৰ ৰোল নম্বৰ তাত আপোনালোকে যদি আদৰ্শত আছে তেন্তে আপোনালোকে সেই অহাকাইলৈ হ'ব লগা হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত আপোনাৰ আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। ৰোল নম্বৰসমূহ এনেদৰে প্ৰকাশ কৰা হৈছে। এনেদৰে ৰোল নম্বৰত আপোনাৰ সন্তানে পৰীক্ষা দিব আপোনালোকক আগবঢ়াইছোঁ এই আচুতীয়া ভিডিঅ' আপোনালোকলৈ। আপোনালোকৰ সন্তান অহাকালি হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত যিসকল আদৰ্শ বিশ্বনাথ চাৰিআলি আদৰ্শ বিদ্যাপীঠত যিসকল ছাত্ৰ ছাত্ৰী এডমিট কাৰ্ডত তেখেতসকলৰ নাম আছে আদৰ্শ বিদ্যাপীঠত বুলি লিখা আছে, তেখেতসকলৰ বাবে এয়া ভিডিঅ' মই প্ৰেৰণ কৰিছোঁ। এয়া হৈছে আদৰ্শ বিদ্যালয়ত অন্তৰ্ভুক্ত হৈ থকা ৰোল নম্বৰসমূহ মই মোৰ পেজৰ মজিয়াদি আৰু মোৰ ইউটিউব চেনেলৰ মজিয়াদি প্ৰকাশ কৰিছোঁ। এয়া মই বিদ্যালয়ত গৈছিলোঁ আৰু বাহিৰৰ পৰা মই এই ৰোল নম্বৰসমূহ মই সংগ্ৰহ কৰিছোঁ আৰু আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া চাব। আপোনালোকৰ সুবিধাৰ্থে আপোনালোকৰ সন্তানৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী আদৰ্শ বিদ্যাপীঠত এইবাৰ পৰীক্ষাৰ বাবে সাজু হৈছে, আদৰ্শ বিদ্যাপীঠত তেখেতসকলৰ নাম্বাৰ অন্তৰ্ভুক্ত আছে, তেখেতসকলৰ চেণ্টাৰ আছে, সেই চেণ্টাৰত প্ৰকাশ কৰা তেখেতসকলৰ ৰোল নাম্বাৰসমূহ মই মোৰ পেজৰ মাজেৰে আপোনালোকক প্ৰকাশ কৰিছোঁ আপোনালোকৰ সুবিধাৰ্থে। এয়া চাওক, এফালৰ পৰা মই সম্পূৰ্ণ প্ৰকাশ কৰিছোঁ, আপোনালোকে এফালৰ পৰা চাব। মই পুনৰবাৰ আপোনালোকক এয়া এনেদৰে প্ৰকাশ কৰিছোঁ। চাব শ্ৰদ্ধাৰ বন্ধুবৰ্গ, কাৰণ আপোনালোকৰ সুবিধাৰ্থে এই সুবিধা আপোনালোকক মই প্ৰদান কৰিছোঁ, কাৰণ আপোনালোকৰ ভৱিষ্যতে অহাকাইলৈ বহিব হাইস্কুলৰ শিক্ষান্ত পৰীক্ষা।